খিচিৰিৰ কাৰণে আলিয়ে আজি মোকো এৰিলে, মোকো এৰিলে। আমাৰ ঘৰত পায়স বনালে ময়ো নামাতোং দে, ময়ো নামাতোং দে। তই ইয়াক কাৰ লগত লিলিমাই কৰি আছ? মোক সদায় মিছা কথা কৈ তই ইয়াক লগ কৰিব আহ ন? তই মই চাই দিয়া ল'ৰাটোক বাদ দি এইটোৰ লগত লিলিমাই কৰি আছ। দাদা, তই কথাটো বুজা নাই। তই চাই দিয়া ল'ৰাটোৰ লগতে মই বিয়া হ'ম। ইয়াৰ লগত এনেই লিলিমাইহে কৰি আছো। কি? তই মোক ধোকা দি আছ মানে? তোক পিছত বুজাই আছো। কি বুজাবি মোক? তোক আজিৰ পৰা বেকআপ দিলোঁ যা। তোক পিছত বুজাম। চল্লু দা, মই ইনষ্টাগ্ৰামত ভিডিঅ' চাওঁ। মোক ডেইলি 3 GB ইণ্টাৰনেট লাগে। মোৰ তাত নেট ভৰাবই টকা নাথাকে যেন, সেইকাৰণে ইয়াক পটাই লৈছোঁ। ই মোক ৰিচাৰ্জ কৰি দিয়ে, সেইকাৰণে অলপ এনেই আৰু। হয় নেকি? তেনেহ'লে ঠিক আছে দে। আলি, তই মোৰ মনত কষ্ট দিছ দেই। তোক মই বেলেগৰ ছাগলী চুৰ কৰি বেলেঞ্চ সোমাই দিছিলোঁ আৰু তই এনেকুৱাহে কৰিলি। তোক মই দিয়া লিপষ্টিক, লেহেংগা, মোৰ পুৰণা জিঅ' মোবাইলটো ঘূৰাই দিবি। তোক বহুত বেয়া পাইছোঁ মই। তোক ৰাতিকে কল কৰি বুজাই দিম দে। আলি, ব'ল এতিয়া, মায়ে ঘৰত খিচিৰি বনাইছে, খাওঁগৈ। হয় নেকি? ব'ল তেনেহ'লে। ময়ো খিচিৰি খাই ভাল পাওঁ, ময়ো যাওঁ নেকি? নালাগে, মায়ে ঘৰত গালি দিব। আলি, জল্দি জল্দি যাওঁ। বেঙা তই থাক, মই খিচিৰি খাব যাওঁগৈ দে। খিচিৰিৰ কাৰণে আলিয়ে আজি মোকো এৰিলে, মোকো এৰিলে। আমাৰ ঘৰত পায়স বনালে ময়ো নামাতোং দে, ময়ো নামাতোং দে।